बाक्सानि बागानपारायाव बाथौ फुजानि सनाथि मायथाइ फोरबो 1 अक्ट'निफ्राय 7 साननि मेहेरगोनां हाबाफारिजों बाथौ फुजाया खुंजागोन। रायजोआव दुर्गा फुजाजों समानैनो बर'फोरनि फोरबो बाथौ फुजा खुंफुंनो थाखाय लाहार-फाहार खालामदों। बाक्सा जिल्लानि बागानपारा दख'रा बाथौ फुजा आफादा बे खेबाव बाथौ फुजानि सनाथि मायथाइ फोरबो खुंगोन। 1973 मायथाइयाव गायसनजानाय बाथौ फुजाया बे खेबाव सनाथि मायथाइ बोसोराव आगान होबाय। बाथौ फुजानि सनाथि मायथाइ फोरबोखौ लानानै आथिखालाव लाहार-फाहार खालामनायखौ नुनो मोननाय जादों। खमैबो 25 लाख रां बाहायनानै बाथौ फुजाखौ फैगौ 1 अक्ट'निफ्राय 7 अक्ट'सिम 7 साननि मेहेरगोनां हाबाफारिजों खुंजागोन। बाथौ फुजानि लोब्बायै बाथौ मन्दिरखौ समायनायै साजायफबनायजों लोगोसे गाहाय सायनासालि दिन्थिफुंसालि बायदि लुफुंथायफोरखौ आबुं खालामदों बानजाय आफादा। बे खेबनि बाथौ फुजायाव फालांगि मेला, जादु, सिनेमा, थियेटारजों लोगोसे गुबुन गुबुन हारिमुआरि हाबाफारिखौबो खुंनाय जागोन। जयन्ती हिसाबै 7 दिनिया কাৰ্যসূচী আমাৰ ইয়াত আছে। 1 তাৰিখৰ পৰা 7 তাৰিখলৈকে প্ৰগ্ৰামবিলাক আছে। প্ৰথম 1 তাৰিখত আমাৰ মুখ্যদ্বাৰ উন্মোচন কৰা হ'ব আৰু সেইদি আৰম্ভ হ'ব আমাৰ আৰু তাত কৰিব আমাৰ বিটিআৰৰ অধ্যক্ষ কাতিৰাম বড়ো ডাঙৰীয়ে আৰু বাকীখিনি সকলোখিনি কাৰ্যসূচী আমাৰ সেইদিনা হৈ যাব। আৰু মানে আমাৰ ঠিক তেনেকৈ ধৰ্ম আলোচনা আৰু মানে সেই তৃতীয় দিনৰ কাৰ্যসূচীত আমাৰ সেমিনাৰ এখন হ'ব। তাত আমি বিধানসভাৰ অধ্যক্ষ শ্ৰীযুত বিশ্বজিৎ ডিমাৰী নিমন্ত্ৰণ কৰিছোঁ আৰু তেখেতে আহিব। স্থানীয় প্ৰগ্ৰাম হিচাপে আমাৰ ইয়াত মানে সেই আমাৰ ষ্টেজত আমাৰ মানে সেই প্ৰতিযোগিতামূলক তেনেকৈ কাৰ্যকলাপবিলাক চলিব, খেৰাই থাকিব আৰু বিভিন্ন মানে আমাৰ যিটো মানে হেৰিৰ জনগোষ্ঠীৰ নৃত্যবিলাক তাত আমি মাতিছোঁ। আৰু তাৰ বাহিৰেও আমাৰ মানে সেই কাৰ্যসূচী হিচাপে চাৰ্কাছ থাকিব, এক্সপো থাকিব, থিয়েটাৰ থাকিব, চিনেমা থাকিব, যিকোনো খুব জাকজমকেৰে হ'ব আৰু 20 পৰা 25 লাখ টকা এটা বাজেট আমি লৈছোঁ। ৰাইজকতো ইয়াৰ আহ্বান যে যোৱা বছৰত ৰাইজে আমাৰ যিটো দুৰ্গা পূজাৰ সময়ত যি আমাৰ বাথৌ পূজা হয় উপভোগ কৰিব পৰা নাছিল ক'ভিডৰ কাৰণে। এইবাৰ ৰাইজে একেবাৰে উপভোগ কৰিবলৈ খুব আশা কৰিছে। গতিকে ৰাইজক আমি খুব দলে বলে ইয়াত আহিবলৈ আমি অনুৰোধ জনাইছোঁ। ৰাইজৰ যথেষ্টখিনি সমাগম ইয়াত ঘটিব আৰু আমি সকলোখিনি যাতে মানে কোনো গণ্ডগোল নোহোৱাকৈ চলাই নিয়াৰ কাৰণে আমি যথেষ্টখিনি প্ৰস্তুতি আমাৰ সম্পূৰ্ণ হৈছে। আমাৰ ভলেণ্টিয়াৰ থাকিব, আমাৰ গোটাইখিনি ছিকিউৰিটি হেৰিবিলাক থাকিব, CC কেমেৰা ব্যৱস্থা ইয়াত আছে।